মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন আজি আমি তোমালোকৰ ইংৰাজী 4 নম্বৰ পাঠ দ্য হিডেন ট্ৰিজাৰ নামৰ পাঠটি আলোচনা কৰোঁ। এতিয়া হ'ল ট্ৰিজাৰ মানেনো কি বাৰু? ট্ৰিজাৰ মানে হৈছে খাজানা, মানে য'ত নেকি ধন সোণ বহুতো থাকে, সেইটোৱে হৈছে ট্ৰিজাৰ। এতিয়া দ্য হিডেন ট্ৰিজাৰ মানে লুকাই থকা সম্পত্তি বা খাজানা। এতিয়া কি দিছে প্ৰথমতে চোৱা, ডু ইউ লাইক পাজলছ? Help Pankaj find the way to the treasure box by drawing a line. তোমালোকে পাজলছ ভাল পোৱা নে সুধিছে, ভাল পোৱা নে বাৰু? এতিয়া চোৱাচোন তলৰ এই ছবিখনত এটা পাজল দি আছে। কি পাজল দিছে? কোন যাব? ই পংকজে যাব। কি বিচাৰিবলৈ যাব? এই ট্ৰিজাৰখিনি, এই খাজানাখিনি আনিবলৈ যাব। কেনেকৈ যাব? কোনফালেদি যাব বাৰু? এখন নদী দিয়া আছে, দেখিছানে? এই পংকজে কোনফালে গ'লেদি বাৰু সি এই খাজানাটো পাব পাৰিব বাৰু? তোমালোকে ভালদৰে মন কৰিবাচোন দেই। এতিয়া আমি আহোঁ মূল পাঠটোলৈ। আমি প্ৰথমে পঢ়ি দিওঁ, শুনিবাচোন দেই। Long ago there was a farmer. His name was Madhav. He had 2 sons, Pankaj and Rajan. They were very lazy and never liked to work. Madhav was worried because his sons didn't help him in the field. এতিয়া কি কৈছে, বহু সময়ৰ আগৰ কথা কি কৈছে, তাত এজন খেতিয়ক আছিল। এজন খেতিয়ক আছিল আৰু তেওঁৰ নাম কি আছিল? মাধৱ। আৰু তেওঁৰ কি আছিল? 2জন ল'ৰা আছিল। দেখিছানে? 2জন ল'ৰা আছিলে। এটাৰ নাম পংকজ, আনটোৰ নাম ৰাজেন। কিন্তু সিহঁত দুটা আকৌ কি আছিলে? খুব লেজি। They were very lazy. সিহঁতি খুব এলেহুৱা আৰু সিহঁতে কাম কৰি অলপো ভাল নাপাইছিল। মাধৱ was worried. দেউতাক কিন্তু খুব চিন্তিত হৈছিল, কাৰণ তাৰ ল'ৰা দুটাই কি কৰা নাছিলে? দেউতাকক খেতি পথাৰত সহায় কৰি দিয়া নাছিলে। তোমালোকে তোমালোকৰ ঘৰৰ মা দেউতাকহঁতক কাম কাজত সহায় কৰি দিয়া নাই বাৰু? সহায় কৰিব লাগে, সেইটো খুব ভাল কথা। কিন্তু এই মাধৱৰ ল'ৰা দুটাই তেওঁক অলপো খেতি পথাৰত সহায় কৰি নিদিয়ে। তাকে লৈ মাধৱ খুব চিন্তিত হৈছিল। One day, Madhav took his sons to the field. Pointing to the field, he said, "Look, there's treasure hidden under the ground. You must find it." এদিনাখন মাধৱে কি কৰিলে? ল'ৰা দুটাক কলৈ লৈ গ'ল? পথাৰখনলৈ লৈ গ'ল আৰু তাত কি আঙুলিয়াই দেখুৱাইছে যে চোৱা, তাত কি আছে? খাজানা আছে, ট্ৰিজাৰ আছে। ক'ত আছে? মাটিৰ তলত, আণ্ডাৰ দ্য গ্ৰাউণ্ড। মাটিৰ তলত কি আছে বুলি কৈছে? খাজানা আছে। ইউ মাষ্ট ফাইণ্ড ইট। তোমালোকে এইখিনি বিচাৰিব লাগিব। ট্ৰিজাৰ, পংকজ এণ্ড ৰাজেন এক্সক্লেইমড। Yes, it will be all yours if you can find it. But first you must dig the ground to get it, Madhav said and smiled. যেতিয়া নেকি দেউতাকে ইয়াত কি ক'লে? খাজানা আছে বুলি ক'লে মাটিৰ তলত, এই ল'ৰা দুটাই শুনি খুব মনত ফূৰ্তি লাগি গৈছে। বুজি পাইছানে? তেতিয়া দেউতাকে কি কৈছে যে এইখিনি তোমালোকৰ হ'ব পাৰে। কেনেকৈ হ'ব? কিন্তু তোমালোকে কি কৰিব লাগিব? প্ৰথমে এই পথাৰখন কি কৰিব লাগিব? খান্দিব লাগিব। তেতিয়াহে তোমালোকে মাটিৰ তলত লুকাই থকা খাজানাখিনি পাব পাৰিবা। আৰু সেই বুলি কৈ মাধৱে কি কৰিছে? হাঁহিছে। স্মাইল, হাঁহি মাৰিছে। Pankaj and Rajan were delighted to hear this. Now we can be rich without doing much work. We must dig up the field at once, they said. তাকে শুনি পংকজ আৰু ৰাজনৰ মনত খুব ফূৰ্তি লাগিছে, কাৰণ পথাৰখন খান্দিলেই যদি ইমানখিনি যদি ধন সোণ পায়, খাজানা পাই যায়, তেতিয়াচোন সিহঁতে কষ্ট নকৰাকৈ কি হৈ পৰিব? ধনী হৈ পৰিব। তাকে শুনি সিহঁতৰ মনত খুব ফূৰ্তি লাগিছে আৰু সিহঁতে কি কৰিবলৈ প্ৰস্তুত হৈছে? এতিয়া এই পথাৰখন সিহঁতে কি কৰিব? খান্দিব। Early next morning, Pankaj and Rajan went to the field and began to dig it. They dug up the whole field but found no treasure. They
wondered where the treasure lay. পিছদিনাখন ৰাতিপুৱাই কি কৰিলে সোনকালে তেওঁলোকে কি কৰিলে পথাৰ খান্দিবলৈ ওলাই গ'ল দেখিছানে আৰু খুব পথাৰ খন্দাত লাগি গ'ল they dug up the whole field সিহঁতে কি কৰিলে গোটেই পথাৰখন খান্দিলে কিন্তু খাজানা হ'লে নেপালে হেঁতি তেতিয়া আচৰিত হৈছে যে খাজানানো ক'ত আছে গোটেইখন খান্দি পেলালেচোন কিন্তু সিহঁতে কি নাপালে একো ধন সোণ থকা একো টোপোলা নাপালে তাৰপিছত চোৱা Now that we have dug up the field, let's plant something. Said Pankaj. Let's sow paddy in it. Rajan suggested. They informed their father that they found no treasure in the field. They also told him that they would sow paddy in the field. যেতিয়া নেকি ইহঁতে গোটেই পথাৰখন খান্দিলে কিন্তু তাত কি নাপালে একো ধন সোণ নাপালে তেতিয়া হেঁতি কি কৰিছে যে এতিয়ানো কি কৰিব গোটেই পথাৰখনচোন খান্দিয়ে পেলালে সেইটো কাৰণে কি কৰিলে পংকজে কি কৰিব বিচাৰিলে Now that we have dug up the field, let's plant something. যিহেতু আমি গোটেই পথাৰখন খান্দিলোৱেই তেতিয়া আমি কি কৰোঁ ইয়াত কিছুমান ধান সিঁচি দিওঁ তাকে সিহঁতে গৈ কি কৰিলেগৈ They informed their father. সিহঁতে কি কৰিলেগৈ সিহঁতৰ দেউতাকক কথাষাৰ জনালেগৈ আৰু কি কৈছে যে আমি ইয়াত কোনো ধন সম্পত্তি থকা টোপোলা নাপালোঁ এতিয়া আমি ইয়াত কি কৰিব বিচাৰিছোঁ আমি ধান সিঁচিব বিচাৰিছোঁ তাৰপিছত চোৱা দেখিছানে কি কৰিছে সিহঁতে তাৰপিছত সেইমতে ইয়াত কি কৰিলে ধান সিঁচিলে দেখিলানে A few months later Pankaj and Rajan visited the field. How excited they were to see the beautiful crops that filled the field. তেতিয়া কেইমাহমানৰ পাছত কি হ'ল পংকজ আৰু ৰাজেনে কলৈ গ'ল পথাৰখনলৈ গ'ল আৰু তাত তেওঁলোকে কি দেখিলে তেওঁলোকে যে ফচল ৰুইছিলে ধান ৰুইছিলে সেইখিনি দেখি মনত খুব ফূৰ্তি লাগিছে কাৰণ সেইখিনি লাহে লাহে ডাঙৰ হৈ আহিব ধৰিছিলে নহয়নে বাৰু তাৰপিছত চোৱা When the paddy was ripe and golden, Madhav took Pankaj and Rajan to the field. যেতিয়া নেকি ধানখিনি সম্পূৰ্ণ পকিল আৰু সোণালী ৰঙৰ দৰে হ'ল তেতিয়া মাধৱে পংকজ আৰু ৰাজনক কলৈ লৈ গ'ল পথাৰখনলৈ লৈ গৈছে দেখিছানে তাৰপিছত কি কৈছে Look, here's the treasure that I promised you. It's yours now. I am proud of you. Pankaj and Rajan realized that hard work is always rewarded. তেতিয়া দেউতাকে কি কৈছে চোৱা look চোৱা here's the treasure that I promised you যে মই তোমালোকক যে কথা দিছিলোঁ ইয়াত যে কি আছে বুলি ইয়াত যে খাজানা আছে ধন সম্পত্তি টোপোলা আছে বুলি সেইখিনি ক'তা এইখিনিয়ে হৈছে তোমালোকৰ খাজানা আৰু এইখিনি হৈছে সম্পূৰ্ণ এতিয়া তোমালোকৰ মই তোমালোকক লৈ খুব গৌৰৱ অনুভৱ কৰিছোঁ I am proud of you. পংকজ আৰু ৰাজনে এতিয়া কি বুজি পালে যে কঠোৰ পৰিশ্ৰম কৰিলে তাৰ ফল নিশ্চয় পোৱা যায় এতিয়া ইয়াত অৰ্থ কি হ'ল বুজি পালানে এই কাহিনীটোত কি বুজি পালা তোমালোকে যে আমি এলেহুৱা হৈ যদি আমি ঘৰতে এনেই বহি থাকোঁ তেতিয়া আমি জীৱনত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰিম আমি কি কৰিব লাগিব আমি নিজৰ কৰ্তব্যখিনি কৰি যাব লাগিব বুজি পালানে তেতিয়া আমি কি লাভ কৰিম আমি নিজৰ সুফল লাভ কৰিমেই যেনেকৈ পংকজ আৰু ৰাজেনে আজি এই ধাননিখিনিৰ যোগেদি সিহঁতৰ কষ্টৰ ফলখিনি লাভ কৰিলে বুজি পালানে আজিলৈ আহোঁ তেন্তে ধন্যবাদ